নমস্কাৰ বন্ধু বান্ধৱী সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতা আৰু তেওঁ দিলে এটি বহুত বেছি ভাল খবৰ। বন্ধু বান্ধৱীসকল, খবৰটো শুনিলে আপোনালোকৰ নিশ্চয় ভাল লাগিব। গতিকে তাৰ আগতে আপোনালোকক এটা কথা কওঁ যে জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগে? নিশ্চয় ভাল লাগে। গতিকে তেওঁৰ ভাল খবৰটোনো কি জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি বৰলকছো ভিডিঅ'টোৰ ফালে আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অসমীয়া বোলছবি এখনত অভিনয় কৰিছিল আৰু সেই অসমীয়া বোলছবিখনৰ নামেই হৈছে ৰঙা টাপু। গতিকে তেওঁ ৰঙা টাপু বোলছবিখনৰ পৰা এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিল দেন এটা লাইক কৰি দিব আৰু যদিহে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো